হাজোৰ কুঁৱৰপুৰ বালা প্ৰাথমিক বিদ্যালয়ত উত্তোলন নহল ৰাষ্ট্ৰীয় পতাকা। আজি সমগ্ৰ দেশে পালন কৰিলে ৭৬ সংখ্যক গণৰাজ্য দিৱস। কামৰূপৰ হাজোৰ এখন বিদ্যালয়ত দেখা গ'ল ব্যতিক্ৰমী দৃশ্য। কুঁৱৰপুৰ বালা প্ৰাথমিক বিদ্যালয়ত উত্তোলন নহল ৰাষ্ট্ৰীয় পতাকা। দিনৰ ১ বজালৈ উত্তোলন নহল পতাকা। পতাকা উত্তোলন নকৰি বিভিন্ন অজুহাত দেখালে প্ৰধান শিক্ষয়িত্ৰী। সহকাৰী আন দুগৰাকী শিক্ষকো নাহিল পতাকা উত্তোলন কৰাৰ বাবে। পতাকা উত্তোলনৰ কাৰ্যসূচীত অংশগ্ৰহণৰ বাবে আহি নিৰাশ মনে উভতি গ'ল ছাত্ৰ ছাত্ৰীসকল। হাজোৰ পৰা কমলাকান্ত দাসৰ ৰিপৰ্ট, প্ৰতিদিন লাইভ। আজি কি 26 জানুৱাৰী। এই 26 জানুৱাৰী এইখিনি কি জেগা? কুঁৱৰপুৰ বালা বুলি কোৱা হয়। এখন কি স্কুল? প্ৰাথমিক বিদ্যালয় কুঁৱৰপুৰ বালা প্ৰাথমিক বিদ্যালয়। আজি 26 জানুৱাৰী। আজি পতাকা উৰুৱা নাই কিয়? পতাকা উৰুৱা নাই এইটো গম পোৱা নাই, মই কিন্তু ঘৰৰ পৰা আহিছোঁ। ৰাতিপুৱা অহা নাই। পতাকা উৰুৱা দেখা পাইছে? দেখা পোৱা নাই। পতাকা উৰুৱা নাই। কেইজন আছে শিক্ষক ইয়াতে? শিক্ষক এনে 3জন দেখা পাওঁ। প্ৰধান শিক্ষকৰ নাম কি? বাইদেউজনৰ নাম কি আছে? মাবিয়া বাইদেউ। মাবিয়া বাইদেউ। আজি পতাকা উৰুৱা নাই? পতাকা উৰা নাই, মই কিন্তু দেখা নাই। মই এতিয়াতো দেখা নাই। এতিয়া দেখা নাই। এতিয়া কেইটা বাজিল? 12টা বাজি গ'ল। জহৰৰ নামাজ পঢ়িলোঁ এতিয়া মই। ঠিক আছে। আজি কি হয়? 26 জানুৱাৰী পতাকাখন উৰুৱাব লাগে। আজি বাইদেউক মই ফোন মাৰিলোঁ, মাৰানতে কৈছে কি মোৰ বিৰাট অসুখ, মইতো যাব নোৱাৰিলোঁ। তেতিয়া আমি কৈছোঁ যে নিলে আমি আৰু কি ক'ম। কাকো দায়িত্বও দিয়া নাই। দায়িত্ব এতিয়া মোক কোৱা নাই মিছা কথা। কৈছে কি খালি মোৰ বিৰাট অসুখ, এতিয়া মই মেডিকেলক নিব আছোঁ। তই ঘৰত শুই আছে? শুই আছে মানে অসুখ হোৱাৰ পিছত আৰু শুই থাকিব নে? মেডিকেলক মানুহ নিয়াৰ মাথা মাৰি আছে আৰু শুই থাকিব নেকি? নহয়, শুই থকা বুলি কৈছে তেখেতে ফোনত। আমি ফোনতে যোগাযোগ কৰিছিলোঁ। তেখেতে কাৰোবাক দায়িত্ব দিব লাগিছিল। সেইটো দায়িত্ব দিব লাগিছিল। তেতিয়া অসুখ হ'লে আৰু হয়তো সেইখিনি কথা কোৱা নাই আৰু বেয়া কথা হৈছে। পতাকাখন নুৰিলেতো ডাইৰেক্ট বেয়া কথাই। আজি বাইদেউক ফোন মাৰাতে অসুখ হোৱা বুলি কৈছে। কি স্কুল এইখন? কুঁৱৰপুৰ বালা প্ৰাথমিক বিদ্যালয়। কি জেগাখিনি? হাজো। হাজো পৰে? কি পৰে? হাজো পৰে। আপিটো কৈ আছে আব্বা হেৰি লাগব, স্বাধীন লাগব। মোৰ কি স্বাধীন নাই কৈছে এই লাগব। মই ক'লো ঠিকে আছে ৰাত দিম দে। মই কালি আনিছোঁ আপিটো, ৰাতিপুৱা লৈ আহিছোঁ আপিটো। আহি ৰাতিপুৱা আহিছে, আহি পেলাই স্কুলত কোনো নাই। আপিটো ঘূৰি গৈছে। মই ক'লো কিয় আহিলি? কৈছে আমাৰ বাইদেউ অহা নাই। বাইদেউ মানে কোন বাইদেউ? এই আমাৰ যিটো স্কুলৰ মাবিয়া বাইদেউ, যিটো আমাৰ প্ৰধান শিক্ষয়িত্ৰী আমাৰ কুঁৱৰপুৰ প্ৰাথমিক বিদ্যালয়ৰ প্ৰথম শিক্ষয়িত্ৰী মিছ মাবিয়া বেগম ন? মাবিয়া বিবি। তেওঁৰ নেতৃত্বত এইখন বিদ্যালয় পৰিচালনা হৈ আছে। কিন্তু আজি ৰাতিপুৱা মোৰ ছোৱালীটো জাতীয় পতাকা লৈ ইয়াত আহিছিল, জাতীয় পতাকা উত্তোলন কৰিব বুলি ছোৱালীটো আহিছিল। কিন্তু আহি পেলাই আপোনাৰ স্কুলত কোনো ধৰণৰ শিক্ষয়িত্ৰী পতাকা উৰুৱা নাই। এতিয়া কেইটা বাজিল? 12টা 1টাই বাজিল। 1টা বজালৈকে পতাকা উৰুৱা নাই। 1টা বজালৈকে পতাকা আমি বৰ্তমানলৈ দেখা নাই। আমি কাকো দায়িত্ব দিয়া নাই। দায়িত্ব আমি আমাৰ সভাপতি আছে, সম্পাদক আছে, তেওঁলোকে গম পায় নে নাপায় সেইটো মই নাজানো। কিন্তু মই দেখাত ৰাতিপুৱা 7টা বজাত আহিছোঁ। সেইটো মইতো কৈছো তোৰ, কিন্তু আমাক দিয়া নাই, তই জানিব লাগে বুলি দিয়া নাই বুলি। ঠিকে আছে, কথাই সভাপতিক দায়িত্ব আমি ফোন কৰিলোঁ সভাপতিক মাত্ৰ। সভাপতিক সুধিলোঁ বোলে বাইদেউৰ লগত কিবা কণ্টেক্ট হৈছে নেকি? কৈছে নাই, হোৱা নাই, মোক ফোন কৰা নাই বোলে। পতাকা যি উত্তোলন কৰা নাই সেই বিষয়ে আলোচনা কৰা নাই বোলে। নাই কৰা নাই। আমাৰ ল'ৰা আছিলে, আমাৰ ল'ৰাকো মই পঠাই দিছোঁ। মানে ট্ৰেক্টাৰ চলি আছে, ট্ৰেক্টাৰৰ কাৰণে বোলে এতিয়া গাড়ী চাড়ী আহি থাকে যেতিয়া বাইদেউ মাষ্টৰ অহা নাই। নাহাৰ কাৰণে ল'ৰাক মই ঘৰক ঘূৰাই লৈ গৈছোঁ। কোন স্কুল এইখন? সেইখন কুঁৱৰপুৰ প্ৰাথমিক বিদ্যালয়, মাবিয়া বাইদেউ। কোন হেডমাষ্টাৰ? কোন হেডমাষ্টাৰ? মাবিয়া বাইদেউ বেগম। আজি কি হয়? 26 জানুৱাৰী। পতাকা উৰুৱা নাই। বেয়া কথা হৈছে। বেয়া কথা হৈছে। বাচ্চাখিনি আহিছিল, বহুখিনি বাচ্চা ঘূৰাই দিছোঁ আমি।